হে প্ৰভু এইবোৰ কি দেখিছো শেৱালীজনী দেখোন আহিলে কি হাঁহি সিহঁতৰ বাইদেউক খবৰটো দিওঁ বাইদেউৰ চাগে মূৰে গৰম হৈ যাব হেল্ল' বাইদেউ ক'ত আছে আপুনি মই ক'ত আছো কিয় লাগে তোমাক নহয় মানে আপুনি ব্যস্ত আছে নেকি ডাঙৰ খবৰ এটা আছে নহয় কথা পকাব নালাগে যি আছে ডাইৰেক্ট কোৱা বাইদেউ শেৱালী খং শেষ হ'ল নহয় তাই আকৌ ঘৰলৈ ঘূৰি আহিলে আৰু কি জানেনে নাই যিজনীৰ বাবে কাজিয়া হৈছিলে তাইক সোণৰ ভনীয়েক পাতি দিলে নহয় কি বাইদেউ সোণ আৰু শেৱালীৰ সম্পৰ্কটো আকৌ ভাল হৈ গ'ল আপুনি বিচৰাৰ দৰে সংসাৰ কিন্তু নাভাঙিল তথাপিও বাইদেউ চিন্তা নকৰিব আপুনি মই সিহঁতক বেছি সময় শান্তিত থাকিব নিদিওঁ অলপ হাঁহি লওক দিয়ক এতিয়া তাৰ পাছত হাঁহিবলৈ পাহৰিবই নহয় কথাৰে নহয় কামেৰে নিজৰ পাৰদৰ্শিতা দেখুৱাবা মুঠতে যেনেকৈ নহওক সিহঁতৰ অশান্তি হৈ থাকিব লাগিব বুজিছা বুজিছো আপুনি বুজাইছে আৰু মই নুবুজিম নে ঠিক আছে ফোন ৰাখা ঠিক আছে বাৰু আৰে তুমি বুজা নাই মই কি ক'ব খুজিছো পুৱতি বুজিছো তুমি মোক খোজ খোৱাৰ কথা কৈছা তুমি কেনেকৈ ভাবিব পাৰিলা যে মই এই কথা মানি ল'ম অমৰ খুৰাৰ খুলখালিয়ে মাত্ৰ তোমাক মৰমত এটা গিফ্ট দিব খুজিছে তুমি সেইটো ঘোঁচ বুলি কিয় ভাবিছা আৰু তুমি মাত্ৰ এটা সহিহে কৰি দিব লাগে তাতনো কি ডাঙৰ কথা পুৱতি নজনাকৈ কথা নকবা মই তেওঁৰ প্ৰজেক্ট পাছ কৰি দিয়া মানে এজন ভ্ৰষ্টাচাৰীক প্ৰশ্ৰয় দিয়া তেওঁ ধন ঘটিবলৈ বেআইনী কাম কৰিব আৰু মই নীৰৱে সহি কৰি দিম এয়া কেতিয়াও হ'ব নোৱাৰে নালাগে মোক তেনেকুৱা টকা এনেকৈ বেছিদিন ন্যায়পৰায়ণ হৈ থাকিলে কিছুদিন পিছত ভিক্ষাৰ বাবে হাতত বাতি ল'ব লাগিব কিয় মই দৰমহা নাপাওঁ নেকি ভিক্ষা খুজিব লাগিব বুলি কৈছা যে দৰমহাৰ টকাবোৰ দেখোন অ'ত দিওঁতেই যায় মই তাৰ মানে কি সদায় এনেকৈ হিচাপ কৰি কৰিয়ে চলিব লাগিব সুন্দৰ আৰামৰ জীৱন এটাৰ সপোন মোৰ কি কেতিয়াও পূৰণ নহ'ব তোমাৰ সপোন মই পূৰণ কৰিমতো তেন্তে সোনকালে মোৰ সপোনবোৰ পূৰণ কৰিবা মই এনেকৈ ফ্লেটত থাকি আমনি পাওঁ গতিকে সোনকালে ক'ৰবাত মাটি কিনি ভাল এটা ঘৰ বনোৱাৰ মাথা মাৰা মই বিচৰা গহনা কাপোৰ আৰু যি যেনেকৈ বিচাৰোঁ দিবলৈ ট্ৰাই কৰা শুনিছা নহয় এতিয়া কিন্তু নোৱাৰো বুলি নকবা যদি মোক সঁচাকৈ ভাল পোৱা মোৰ আশাবোৰ পূৰণ কৰিবা পুৱতি নোৱাৰিবা নেকি নোৱাৰা যদি কৈ দিয়া মই মোৰ নিজৰ সপোন নিজেই পূৰণ কৰিম কাম কৰি পুৱতি তোমাৰ আশা মই পূৰণ কৰিমতো মোক মাত্ৰ অলপ সময় দিয়া বুঢ়া হ'লে লাইফ এনজয় নকৰে শুনা খুৰাৰ কথাটো আকৌ এবাৰ ভাবা খুৰাক মই অলৰেডি হ'ব বুলি কৈয়ে দিছোঁ গতিকে মোক লাজত নেপেলাবা টকা নল'লেও কামটো কৰি দিবাই চাবা কিন্তু আজি যদি তুমি মোৰ মানুহক সন্তুষ্ট নকৰা নেক্সট ময়ো তোমাৰ মানুহক ঘূৰি নাচাম মই কৈ দিলোঁ
অংশু, তুমি সঁচাকৈ সুখী নহয় মই প্ৰেগনেণ্ট হোৱাৰ বাবে? ঘৰত সকলোৱে খবৰটো শুনি ভাল পাইছে, অথচ তুমি এনেকৈ আছা। মই ভৱিষ্যতৰ কথা ভাবিহে ভয় খাইছোঁ। মই তোমাক আগতে কৈছোঁৱেই, মই এটি সন্তানক ভাল লাইফ দিব পৰাকৈ এতিয়াও উপযুক্ত হোৱা নাই। আৰু তুমি এই কথাবোৰ ঘৰত ক'ব নালাগিছিল সকলোকে। কিয়?